আমি আছোঁ বৰ্তমান তিনিচুকীয়াৰ টিলিঙা মন্দিৰত। অলৰেডি আমি এইবোৰ লৈ লৈছোঁ পূজাৰ সামগ্ৰীসমূহ। এতিয়া তাৰ লগে লগে আমি এতিয়া এণ্টাৰ কৰিম টিলিঙা মন্দিৰত। চ' আই ৱান্ট টু শ্ব' আফটাৰ ডেট আই উইল এণ্টাৰ দ্য টিলিঙা মন্দিৰ। সেইখানটো আহে আহক প্ৰথমে ভিউটো দেখুৱাই লওঁ ৰ'বা মই উঠিব নালাগে নেকি মই আছোঁ যেনেকৈ যিহেতু মই ক'লোঁ মই আছোঁ টিলিঙা মন্দিৰত তিনিচুকীয়াৰ টিলিঙা মন্দিৰত ইয়াত টিলিঙাবোৰ বান্ধিলে বোলে হেৰি আপোনাৰ মনৰ আশা পূৰণ হয় এনেকুৱা এটা জনবিশ্বাস আছে লগতে ইয়াত সূতাও বন্ধা যায় সূতা অলপ পিছত আমি বান্ধিম আহক সূতা বান্ধো মোৰো বহুত মনৰ আশা আছে গতিকে সেইবোৰ মনৰ আশা মনত ৰাখি ফিংগাৰ ক্ৰছ কৰি মই এইটো আপোনাৰ ৰছীটো বান্ধিব বিচাৰিছোঁ হ'ল এই ৰছীটো বান্ধিব বিচাৰিছোঁ সঞ্জীৱে বান্ধিব মই কেমেৰাটো কৰিম তাৰ লগত টিলিঙাও অলপ পিছত বান্ধিম আহক দেখাইছোঁ হৈ গ'ল মোৰ টিলিঙা মানে
ফাইনেলি ভগৱানৰ পৰা সকলো বিচৰা হৈ গ'ল এতিয়া ভগৱানৰ ওপৰতে এৰিছোঁ ভগৱানে যি কৰে সকলো ভালৰ কাৰণে কৰিব আমি মনৰ শান্তিৰ কাৰণে সকলোবোৰ কৰিছোঁ এতিয়া আমাৰ যোৱাৰ সময় হ'ল অ'কে পাছত লগ পাম